জুবিন দা বিহীন এইটোৱে হৈছে প্ৰথমটো দুৰ্গোৎসৱ, যিটো উৎসৱত নেকি এইবাৰ মানুহৰ মাজত কোনো উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা নগ'ল। মোৰ দৰে হয়তো লাখ লাখ কোটি কোটি জনতাই মা দুৰ্গাৰ ওচৰত বন্তি নৈবেদ্য আগবঢ়াই কেৱল এটাই প্ৰাৰ্থনা জনাইছিল, যাতে জুবিন দা হেন ভগৱান সদৃশ ব্যক্তিজনে যাতে উচিত ন্যায় পায়। তেওঁক যিসকল লোকে নি হত্যা কৰিছিল, সেই দুখীয়ে যাতে উচিত শাস্তি পায়, তাৰ বাবেই সকলোৱে প্ৰাৰ্থনা জনাইছিল। হয়তো আমাৰ দৰে সাধাৰণ ব্যক্তিয়ে দুখীসকলক শাস্তি দিয়াত অপাৰগত হ'ব পাৰে, কিন্তু মোৰ দৃঢ় বিশ্বাস যে ভগৱানৰ আদালতৰ পৰা কেতিয়াও দোষী হাৰি যাব নোৱাৰে। অসমীয়াত এষাৰ কথা আছে, 100 গৰু মাৰিলে বোলে বাঘৰো মৰে। গতিকে 100 গৰু যদি মাৰে তেন্তে বাঘৰ নিশ্চয় মৃত্যু হ'ব। সেইদৰে হিন্দীত এষাৰ কথা আছে, ভগৱান কে ঘৰ দেৰ হে লেকিন আন্ধেৰ মে হে। ভগৱানৰ আদালতত বিচাৰ কৰোঁতে হয়তো অলপ পলম হ'ব পাৰে, কিন্তু দোষীয়ে শাস্তি নোপোৱাকৈ নাথাকে। সেয়ে ভগৱানৰ ওচৰত মোৰ সম্পূৰ্ণ আস্থা আছে। তেওঁৰ অকাল বিয়োগত আমি সকলো দিশহাৰা হৈ পৰিছোঁ, বাকৰুদ্ধ হৈ পৰিছোঁ। তেওঁ আছিল আমাৰ বাবে পথপ্ৰদৰ্শক, এজন নিৰ্ভীক বীৰ, যিজনে সদায় সৎ কথাত মাত মাতিছিল, প্ৰতিবাদ কৰিছিল আমাৰ হৈ। যিজন ব্যক্তিয়ে নেকি নিজৰ কথা কেতিয়াও ভবা নাছিল, সদায় আনৰ কথাই ভাবিছিল। দুখীয়াৰ দুখ বুজি পোৱা এজন ব্যক্তি, দুখীয়াৰ ত্ৰাণকৰ্তা। সেয়ে হয়তো তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ সমাধিস্থলী তীৰ্থস্থানত পৰিণত হৈছিল। তেখেতক চাবলৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো অসমবাসী ৰাইজ একগোট হৈছিল। অসমৰ বাহিৰেও বাহিৰত থকা ব্যক্তিসকলো ঢপলিয়াই আহিবলৈ বাধ্য হৈছিল। এনে এজন ব্যক্তিক মই কৌটি কৌটি প্ৰণাম জনাইছোঁ। আশা কৰোঁ জুবিন দা য'তেই নাথাকক, তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। ভগৱানে তেওঁক যদি পুনৰ পৃথিৱীলৈ পঠিয়ায়, তেতিয়া মই বিচাৰোঁ যাতে জুবিন দাই এনেকুৱা এখন ঠাইত জন্ম লয়, য'ত নেকি আমাৰ অসম বা ভাৰতৰ দৰে ন্যায় ব্যৱস্থা নাথাকে। এখন ভাল দেশ, য'ত ন্যায় ব্যৱস্থা অতিকে উন্নত হওক আৰু জুবিন দাই এটা খুব সুন্দৰ জীৱন যাতে অতিবাহিত কৰিব পাৰে, তাকেই কামনা কৰোঁ।